आसामनि मन्त्री चन्द्रमोहन पाटवारिया आसाम पुलिस जवान जहिरुल इस्लामखौ खौरां लाफैदों। थांनाय 22 जुलाइखालि आसाम आरो मिजोराम रायजोनि सिमा लाइलापुराव सोमजिनाय हिंसायारि जाथायाव मिज'नि गुलिजों जोखोम जानांनाय आसाम पुलिस जवान जहिरुल इस्लामखौ खौरां लाफैदों आसामनि हान्थामेला बिफाननि मन्त्री चन्द्रमोहन पाटवारिया। सीमा आयदाखौ लानानै आसाम आरो मिज' पुलिसनि गेजेराव सोमजिनाय दाङाबाजि जाथायाव क'क्राझार सहरनि साखाथि जयपुरनि थागिबि आसाम पुलिस जवान जहिरुल इस्लामाबो गुलि नांजानानै जोखोम जादों। दिनै बेलासि समाव आसामनि मन्त्री चन्द्रमोहन पाटवारिया थोंजोङै क'क्राझार फारसे फैना इस्लामनि लोरबां देहाखौ सुराद लाफैयो आरो सानफ्रोमबो फुं बेलासियाव क'क्राझार आर.एन.बि. सिभिल देहा फाहामसालिनि देहा फाहामगिरिखौ देहा फाहामथाय होनो खावलायो। আমাৰ অসম আৰু মিজোৰামত বৰ্ডাৰত যিখিনি আমাৰ জোৱান নিহত হ'ল আৰু আহত হ'ল, গতিকে আমাৰ দলৰ ফালৰ পৰা আমাক সকলো MLA মিনিষ্টাৰ আৰু দলীয় কৰ্মীসকলক, দলীয় নেতাসকলক তেওঁলোকৰ ঘৰলৈকে গৈ মানে বুজ ল'ব দিছে, পৰিস্থিতি মানে তেওঁলোকৰ স্বাস্থ্যৰ বুজ ল'ব দিছে। আৰু সেইমৰ্মে আজি আমি কোকৰাঝাৰলৈকে আমাৰ লগত ৰেখাৰিন দাসবৰুৱা আমাৰ প্ৰাক্তন মিনিষ্টাৰ আৰু দলৰ উপসভানেত্ৰী আৰু মনোজ বৰুৱা আমাৰ স্প'ক্সমেন, আমি ইয়ালৈকে আহিলোঁ আৰু জহিৰুল ইছলাম ডাঙৰীয়াৰ আমি খবৰ ল'লোঁ। গতিকে তেখেত এতিয়া ভালে আছে, তেখেতৰ কোনো অসুবিধা নাই। আৰু আজি আমি আমাৰ জিলা প্ৰশাসনক আমি কৈছোঁ যে ডেইলি যাতে দুবাৰকৈ ইয়াতে ডক্টৰ এবাৰ গধূলি আৰু এবাৰ ৰাতিপুৱা আহি পেলাই যাতে তেখেতৰ কিবা অসুবিধা হৈছে নেকি যাতে খবৰ লয়, তাৰ কাৰণে আজি জিলা প্ৰশাসনক আমি কৈছোঁ। এই DC আছে ইয়াত আমাৰ লগত, DCৰ এখন ভেচি আছে, সেইকাৰণে তেখেতে থাকিব নোৱাৰিলে। গতিকে সেই আটাইখিনি কথাখিনি বুজ লোৱাৰ কাৰণে আমি ইয়ালৈকে আহিছিলোঁ। আজি চিলাই তিলাই কৰিছে, গুলি উলিয়াইছে, তেওঁৰ চিলাই তেওঁলোক কৰিছে, চিলাই কাটিব দুদিনৰ পিছত। এতিয়া তেখেতৰ সামান্য পেইন আছে, পেইনটো থাকিব, ইমান চিলাই কিমানটা চিলাই পৰিছে, কিন্তু এনেই তেখেত ষ্টেবল আছে। আহতসকলৰ বাবে চৰকাৰেতো সহায় কৰিছে, ইতিমধ্যে ঘোষণা কৰিছে, আপোনালোকে জানেই, সেইখিনি পাব চৰকাৰ। বৰ্ডাৰ এলেকাত কেনেকৈ ষ্টেপ লোৱা হৈছে চৰকাৰ? বৰ্ডাৰ এলেকাত আমি এইটো কথাটো হ'ল যে আমি আজি মিজোৰামত যিটো তেওঁলোকে কাম কৰিলে, গতিকে মিজোৰামে লোৱা সিদ্ধান্তটো ঠিক সিদ্ধান্ত নহয়। কাৰণ যিটো আমাৰ সীমা, প্ৰতিখন ৰাজ্যৰ যিটো সীমা, এই সীমাটো নিৰ্ধাৰণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে, আৰু এইটো হ'ল কনষ্টিটিউশ্যনেল বাউণ্ডেৰী। গতিকে কনষ্টিটিউশ্যনেল বাউণ্ডেৰীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কোনো হাত নাই। গতিকে কনষ্টিটিউশ্যনেল বাউণ্ডেৰীৰ ক্ষেত্ৰত যদি কাৰোবাৰ কিবা আপত্তি আছে, তেওঁলোকে ভাৰত চৰকাৰক জনাব লাগে আৰু ভাৰত চৰকাৰে সেইমতে ব্যৱস্থা ল'ব। গতিকে মিজোৰামে সেইটো নকৰি তেওঁলোকে নিজাববীয়াকৈ অসমৰ মাটিত আহি তেওঁলোকৰ পুলিচ চকী পাতিছে, কিবা কৰিছে, তো তেনেকুৱা কৰিছে। গতিকে তেনেকুৱা এটা ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে, আমি 1 ইঞ্চি মাটিও আমি কাকো এৰি নিদিওঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াটো স্পষ্ট মতামত যে আমি 1 ইঞ্চি মাটিও আমি কাকো এৰি নিদিওঁ। যদি কোনোবাই ভাবিছে যে তেওঁলোকৰ কিবা অসুবিধা আছে বা তেওঁলোকে যদি কিবা ক'বলগীয়া আছে, গতিকে সেইটো তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক কওক, আৰু কনষ্টিটিউশ্যনেল বাউণ্ডেৰীৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেহে মতামত ল'ব পাৰিব। ছাৰে সুধিছে ফিজিকেলৰ কথা সুধিছে, গাটো কেনেকুৱা আছে, কেনেকুৱা নাই, আৰু এতিয়া ডক্টৰ আহিম বুলি কৈছে, 2 টাইম ডক্টৰ পঠাব বুলি কৈছে। ইয়াৰ পৰা মেডিকেলৰ পৰা 2 টাইম ডক্টৰ আহিব, ট্ৰিটমেণ্টটো ভালকৈ হ'ব লাগে বুলি কৈছে ছাৰে। ঘটনা হোৱাৰ পিছত কিন্তু আপোনালোকক বেছি দিন ৰখা নাই মেডিকেলত, কিয়? এইটো আমাক 3 দিন ৰাখিছিল মেডিকেলত আপোনাৰ। তাৰপিছত ডক্টৰে এনে বেড ৰেষ্টৰ কাৰণে 10 days পঠাই দিছে। আপোনাৰ গুলি ক'ত লাগিছিলে? পিঠিত লাগিছিলে। বাতাবৰণ কেনেকুৱা হৈছিলে এইদিনা? বাতাবৰণ কেনেকুৱা হৈছিলে? বাতাবৰণ আমিতো নৰ্মেলে আছিলোঁ, আমিতো ভবাই নাই সিহঁতে আমাৰ ওপৰত এটাক কৰিব বুলি, কাৰণ আমি একেটা কাণ্ট্ৰিৰে মানুহ, একেটা কাণ্ট্ৰিৰে
সিহঁতৰ বেলেগ ষ্টেটৰ চিপাহী, আমি বেলেগ ষ্টেটৰ চিপাহী, কিন্তু সিহঁতে ফটককৈ ইমান মানে এটেক কৰি দিব বুলি আমি ভবাই নাছিলোঁ।